মধুসোলেং দি মাছৰ জোল, তাৰপিছত পুঠি মাছ ফ্ৰাই, ঢেকীয়া আলু ভাজি, ভাত আৰু লগত এপিচ নেমু আৰু বিহ জলকীয়া অকণমানো আছে দেই কাষতে, সেইটো এতিয়ালৈকে এবচেণ্ট হৈ আছে, আহি যাব। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ব্লগলৈ সকলোকে ৱেলকাম। আৰু আজি নতুন জেগাত নহয়, আজি এটা ভাত খোৱা নিমন্ত্ৰণ আছিলে আৰু নিমন্ত্ৰণটোত ৰক্ষা কৰিবলৈ আছোঁ। কি আছে আইটেম মই দেখুৱাই আছোঁ আপোনালোকক। দিল্লীত অসমীয়া স্পেচিয়েল, এইটো ঢেকীয়া আলু ভাজি, পুঠি মাছ, এইফালে এইটো ঢেকীয়া ষ্টকত আছে, কুকাৰত ভাত বনিছে আৰু চবতকৈ মেইন মালটো হ'ল এইটো টেঙা দিয়া। এইটো কি টেঙা আছে? মধুসোলেং ন? মধুসোলেঙৰ টেঙা দি এইটো ৰৌ মাছ। দিল্লীত মানে এনেকুৱা এসাঁজ ভাতৰ কাৰণে ভাগ্য লাগিব। আৰু এইটো বিশেষ নিমন্ত্ৰণটো আহিছে এই এখেতৰ পৰা, চাৰচদৰ পৰা। আমি সকলোৱে মিলাই মেলি পেলাই এতিয়া আমি খাম আৰু বনাই পেলাই। চাৰচদৰ ৰুমত ভাত পানী খাই ফাইনেলি ৰুম পালোহি আৰু বিৰাট গৰম আজিও দিল্লীত। টেম্পাৰেচাৰ 37 ডিগ্ৰী, 38, 40লৈকে হৈছে। আৰু এতিয়া ইভিনিং ৱাকত যোৱাৰ টাইম, অলৰেডি 8টা বাজিব হ'ল। একো নাই, আধা ঘণ্টামান ধুনীয়াকৈ ইভিনিং ৱাকত গৈ আহিব। এইটো হৈ গ'ল ফেমাছ অক্ষৰধাম মন্দিৰ, আৰু এইটো বিশাল পাৰ্কিং, আৰু ইয়াৰ পাৰতে ধুনীয়া খোজকাঢ়িবলৈ ফুটপাথ আছে। এইটো বাইচাইকেল লেন হয় আৰু এইটো ফুটপাথ হয়। ইয়াত ইভিনিং কৰে, ৱাক কৰিব আহে চবেই। সেইটো আঁতৰত মন্দিৰটো। এতিয়া একো নকৰি ফ্ৰিজত ৰাখি দিয়া হ'ব। আৰু আজি ডিনাৰ স্পেচিয়েল মানে চিকেন বনি আছে, এয়া দৈ খাই দিম আৰু। এটা ধুনীয়া ফ্লেভাৰ আহিছে। আৰু এতিয়া অলপ ইয়াত দি আছোঁ এয়া আমুল ক্ৰীম। আজিলৈ ইমানেই। যদি ব্লগটো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এই ব্লগটোৰ পৰা কিবা এটা নতুন কথা শিকিব পাৰিব বোলে একো নাই, একো শিকিব নোৱাৰে। ময়ো মোৰ এটা ভাল লগা কাম, ব্লগ বনাই নতুনকৈ ভাল লগা আছে, ভাল লগা কামখিনি কৰিছোঁ। আৰু আপোনালোকৰ যদি চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। গুড নাইট, বাই বাই।